हेलो एभ्रिवान मोर चेनेলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱাৰ পৰা। আসলতে চোতালখন হাৰিবলৈ লৈ দেখিছোঁ যে গোটেইখন পাত, তাৰমানে পাত অলপটো মই হাৰিলোৱে বাৰু, আৰু এইখিনি পাতখিনি আপোনালোকে দেখিছে নহয়। আসলতে চবেই বিচাৰি আছিলে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বতাহ লাগে, বৰষুণ লাগে, কিন্তু বতাহ দিয়ে এদিনৰ অৱস্থা কি কৰি দিছে চাওকচোন। এইখিনিতো কমেই দেখিছে, অকণমান আগত দেখুৱাহেঁতেন গোটেইখিনিয়ে দেখিলোহেঁতেন। আচলতে অকণমান সৰাৰ পাছতহে মোৰ মনত পৰিছে যে এইখিনিতো মই দেখাব পাৰোঁ। আৰু এইপিনে চাওকচোন, আমাৰ বেটাই মোক অকণমান সহায় কৰি দিছে। তাৰ অকণমানি মনটোৱে যে ভাবি পাইছে যে মাকজনীৰ কষ্ট, সেইটো কাৰণে সি মোক অকণমান সহায় কৰি দিছে। আৰু মাজে মাজে কৈও আছে, মা ক'ত পেলাম। মই বোলো সেইপিনে গোটাই দিয়াচোন, মই জ্বলাই দিম। তাৰপিছত আৰু সি এনেকৈ কৈ আৰু ইটো সিটো কৰি পিনে তাতে থাকিলে আৰু মোক এটা দুটা কামৰ সহায় কৰি পিনে। চোতালখন সাৰিবলৈ মাত্ৰ 10 মিনিটে লগা চোতাল হয়, কিন্তু আমাৰ চোতালখন ডাঙৰেই বাৰু। কিন্তু আজি আকৌ মোৰ চোতালখন সাৰোঁতে 2 ঘণ্টা লাগিছে। আৰু তাতো লাষ্টত কিন্তু মই হাতেই পেলাবলগীয়া হ'ল, কিন্তু ঝাৰুৱে নগৈছে, মানে বাঢ়নীটোৱে নগৈছে। সেইকাৰণে লাষ্টত হাতেই পেলাবলগীয়া হ'ল। আৰু এটা আজি ভাল দিন, ভাল খবৰ। আমাৰ মাজলৈ আহিলে এটা অকণমানি মাইনা, আৰু সেই মাইনাটোক চাবলৈ আমি যাবলৈ লৈছোঁ। গীতাশ্ৰীৰ পৰা অকণমানি কিবা দুটামান বস্তু লৈ লৈছোঁ। আৰু এইফালে আমাৰ মইনাটো চাওকচোন, ইমান ধুনীয়াকৈ শুই আছে। মই গৈ পিনে পাই চাইছোঁগৈ, সি শুইয়ে আছে। আৰু এইফালে মাকজনীক চাওকচোন, ধুনীয়াজনী হৈ আছে ন। মাকজনী মাক বুলি নকয়েই। আৰু এইফালে চাওকচোন, অকণমানি মইনাটোক আপোনালোকে সকলোৱে মৰম দিব দেই, ভাল হ'বলৈ আশীৰ্বাদ দিব, ভালে ভালে ডাঙৰ হ'বলৈ আশীৰ্বাদ দিব। আমাৰ ধুনু মইনাটোক দাদা আৰু আপাৰ পিনৰ পৰা বহুত মৰম থাকিল তোমালৈ, ভাল মানুহ হ'বা দেই শুন। আমি মাইনাটোক চাই মেলি আহি পিনে ঘৰ আহি পালোঁহি হস্পিটেলৰ পৰা। আহি পাই এটা কেক বনাইছোঁ, একদম আৰ্জেণ্ট, মানে ৰখি আছিলে কাষ্টমাৰে, নবনালেই নহয়, পটাপট বনাই মেলি দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তেন্তে আজিলৈ বাই।